ঐ ৰাম তোৰ কথা এটা কওঁতে বেয়া পাবি নেকি? কি কথা ক? বেয়া নাপাওঁ। মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, আমাৰ অসমত এনেকুৱা মানুহ কিছুমান আছে যি মানুহে বাইক চলাই যাওঁতে হেলমেট পৰিধান নকৰে, কিন্তু যেতিয়া নতুন মোবাইল এটা লয় তেওঁলোকে সেই মোবাইলটো দাগি লাগিব বা ভাগিব বুলি তেওঁলোকে কভাৰ লগাই দিয়ে আৰু তেওঁলোকে স্ক্ৰীণ গাৰ্ডো লগাই দিয়ে। কিন্তু তেওঁলোকে যেতিয়া বাইক চলাই যায়, কেতিয়া য'তে ত'তে যদি পৰি যায়, তেওঁলোকে যদি দুখ পায় বা মাথাত দুখ পায়, সেইবাবে তেওঁলোকে আকৌ হেলমেটটো পৰিধান নকৰে। এইটো কেনেকুৱা কথা তই মোক কচোন? ইমাকা কি কথা কৈছ বে তই? তই লোকক শুধৰণি কৰিবলৈ যাওঁতে নিজে এবাৰ ভাবি চাবি। তই নিজে বাইক চলাই যাওঁতে কেতিয়াবা হেলমেট পিন্ধ? তই যে এইবিলাক কথা ক'বলৈ আহিছ, গাধ গৰু। কথাটো পিছে নোহোৱা নহয়, কিন্তু লোকক শুধৰণি কৰিবলৈ যাওঁতে নিজে এবাৰ ভাবি চাবি তয়ো যে হেলমেট পিন্ধ নে নিপিন্ধ। কিন্তু আজিৰ পৰা তয়ো হেলমেট পিন্ধি যাবি, তেতিয়া এইবিলাক কথা ক'লে খুৱাই। ঐ তই কি পিন্ধ নেকি? তই যে মোক তেনেকৈ কথা কৈছ। আৰে পাটনা কি কথা ক বে তই? শুনি অকণো ভাল নালাগে দেই। মই নিপিন্ধিব পাৰোঁ, কিন্তু মই লোকৰ কথা আঙুলিয়াই দিয়া নাই নহয়। তইহে লোকক আঙুলিয়াবলৈ গৈছ, সেইকাৰণেহে মই তোক তেনেকৈ কৈছোঁ। বাদ দে চোনাখন, সেইবিলাক কথা পাতি আমি দুটাই এনেই কাজিয়া কৰি মৰি আছোঁ। কোনোবাই হেলমেট পিন্ধক বা নিপিন্ধক, কিন্তু আমি হেলমেট পিন্ধি বাইক চলাই থাকিম আৰু আমি ৰাইজক শুধাবহে পাৰোঁ হেলমেট পিন্ধক বুলি। এতিয়া নিপিন্ধিলে আমি কি কৰিম, হয় নাই ক? অঁ ৰাহুল তই ঠিকেই কৈছ, আমি এইবিলাক কথা পাতি আৰু লাভ নাই। পিছে কচোন চোনাখন, তোৰ ৰিজাল্টটো কি হ'ল? অঁ খা বাপেকে, এতিয়া কি কওঁ? ই মোক ৰিজাল্টৰ কথা সুধি দিলে দেখোন। মোৰতো ৰিজাল্টটো বেয়া হ'ল, ইয়াৰ ভাল হ'ল, এতিয়া মই কি কৰোঁ? ৰচোন জোক এটাকে মাৰি দিওঁ ইয়াৰ ওচৰত। মানে ৰাহুল পঢ়া শুনাত মই ভালেই, কপালখনহে বেয়া। কাৰণ মই পৰীক্ষাটো ভালকেই দিওঁ, ৰিজাল্টটোহে বেয়া হয়। বেটাটোৰ মানে পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ল, সেইকাৰণে তই এইবিলাক ফকতীয়া জক মোক শুনাইছ, হয় নাই ক? নহ'লেতো তই মোক এইবিলাক ফকতীয়া জক নুশুনা, হয় নাই ক? পঢ়া শুনাতহে ভালেই, কপালখনে তাৰ বেয়া। কি যে ফকতীয়া জক শুনাইছো, মোৰ হাঁহি থাকিব বনাই। ঐ ৰাহুল তই এনেকৈ নাহাঁহিবি মোক। মই চাবিচোন অহাবাৰলৈ ধুনীয়াকৈ পৰীক্ষা দিম আৰু মই এইবাৰ ভালকৈ পঢ়িম আৰু তোতকৈ ভালকৈ নম্বৰ উঠাই পাছ কৰিম, চাবি। বেটা মোৰ ওপৰত খং কৰি লাভ নাই। এইবাৰেই ভালকৈ নপঢ়িলি, অহাবাৰলৈ তই কি ভালকৈ পঢ়ি মোতকৈ ভালকৈ পাছ কৰিবি, গাধ গৰু। এতিয়া ইয়াত বহি কাজিয়াকে কৰি থাকিবি নে ঘৰলৈ যাবি? ই বেটাই মোক অলপ লাজ দিছে, ইয়াক এদিন নহয় এদিন বদলা ল'বই লাগিব। এতিয়া ঘৰলৈকে যামগৈ, উপায় নাই আৰু। ব'ল ৰাহুল আমি যামগৈ, ব'ল ঘৰলৈ। ইয়াত আমি যেতিয়া কাজিয়া কৰি নাথাকোঁ ব'ল। ব'ল।